নমস্কাৰ আমাৰ সময়ৰ খোজ এই চেনেলটো আমি সমাজৰ সংস্কাৰৰ কাৰণে আগবঢ়াইছোঁ। ইতিপূৰ্বে আমি কেইবাটাও ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ আৰু বহুতৰে আমি সমৰ্থন লাভ কৰিছোঁ, ছাবস্ক্ৰাইব কৰিছে। আমি পুনৰ এই সমাজ সংস্কাৰক লৈ গাঁওসমূহত মহিলা সমিতিসমূহৰ মাজত কণ ল'ৰা ছোৱালীক লৈ আমি খুব সৰু কথাক লৈ ডাঙৰ কথালৈ গুচি গৈছোঁ, যাৰ পৰা আমাৰ সমাজৰ অশান্তি আহিছে। আগতৰ দিনত যাতে এনে নহওক এনে এটা মেছেজে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু আমাৰ এই চেনেললৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ। বাহিনী দি কুবাম বুটে বাহিনী দি বাচ্চা যাও আমার যাও শোনা বুটে বাহিনী দি কুবাম বাচ্চা তই তাতে শুনে আছা ঘর পৰা ওলাচোন তই মোৰ বাহিনী লম বাচ্চা কই নিছা কাকো নাই না গুছছো কই তই আছোন কত শুনে আছা বাবু কোনে আছে কোনে নো কোনে মারবে পারে তা কোনে মারছি তা মোর আগে বলে দে কোনে মারছি ইচ্ছে না ফুলা বড় কোন বলা বড় মই কোন ইসে কি কাজা করে বাবু মারছি কোন কাজা করি কোন আছে কোন বলে কোন চলে কাজা করি কোন গাঁও না হয় গাঁও না জিন্দাবাদ যা ৰাখছি ৰ বাছা তোৰ বৰ ভাল পাইছোঁ, লাগি থাকক আৰু লাগক খান্দৰ আৰু হওক আৰু লাগক বৰকে কৈ থাকে নহয়, বেলেগক বৰ হেৰি কৰি থাকে সিহঁতে। ভালে আছি আৰু লাগক মা তোৰে মানে এইবিলাক কথা আলোচনা কৰি থাকা, সিহঁত সৰু ল'ৰা ছোৱালী হয়, আজি লাগিছে কালি ভাল হ'বই। যা তইও শুনি আছিলি আচ্ছা কোনোবা আছিল নেকি তেনেকে তুমি হাতৰ ফালে এইফালে কি হৈছে ইয়াৰ কি হৈছে কাজিয়া হৈছে আচ্ছা গাঁৱত মানুহ নাই নেকি তুমি এইফালে আছো ৰবা কি হৈছে কাজিয়া লাগি আছে কোনে কাজা ৰবা কাজিয়া লাগি আছে কোনে কাজা আচ্ছা ঠিক আছে ল'ৰা ছোৱালী কাজিয়া হৈছে সৰু ল'ৰা ছোৱালীয়ে তুমি অলপ মৰম থাক সৰু ল'ৰা ছোৱালীক লৈ কাজিয়া কৰিব না কোনে কাজা কৰিছে ৰবা ইয়াক অলপমান চাম্ভলি দাদা তুমি অলপ থাকাচোন হ'ব দিয়া ইয়াও হ'বলা অলপ খাইছে বাৰু যি নহয় তুমি মৰমত থাকা দেই তুমি মৰমত থাকা ঠিক আছে আচ্ছা আপোনাৰ ল'ৰা এওঁৰো সৰু ল'ৰা বাইদেউ শুনক আপোনাৰ ল'ৰা দুজনে উমলি আছিল তাতে এবাৰ কাজিয়া লাগিছে দু কান্দি গ'ল আৰু আপোনাৰ লগত কাজিয়া কৰিলে এতিয়া চব সৰু ল'ৰা ছোৱালীৰ লগত কাজিয়া কৰি আমি ডাঙৰ আৰু পৰি লাভ নাই নহয় এইবিলাক কৰি হয়নে নহয় গাঁৱত এইবোৰ কথা এৰিব হৈছে আগত এইবিলাক পৰম্পৰা আছিল আমি এইবিলাক হাইদন কৰিছিলোঁ ইঘৰে সিঘৰৰ লগত ভাল ভাৱ নাছিল আৰু এইবিলাকে সমাজখন নষ্ট কৰিছিলে এতিয়া ল'ৰা ছোৱালী পঢ়া শুনাৰ দিন হৈছে আগবাঢ়ি গৈছে বিজ্ঞানৰ যুগ বুজি পাইছানে সেইকাৰণে এতিয়া এইবিলাক কাজিয়া কৰিব নালাগে হাইদনটো খুব বেয়া কথা আমাৰ মহিলা সমিতি আছে মহিলা সমিতিয়ে আপোনালোকৰ মাজৰ যিবিলাক সমস্যা দূৰ কৰিব কিন্তু ঘটনা হৈছে কি এই ডাঙৰে মানে সৰুই পানী পেলালে ডাঙৰ পিছলি পৰাৰ দৰে কথা হৈছে আপোনালোকে যি ল'ৰা ছোৱালীক লৈ কাজিয়া কৰিছিল আজি সেই ল'ৰা ছোৱালীক আপোনালোকে চাওক কি কৰিছে হওয়া তাত উমলি আছে সিহঁত আকৌ মিলি গ'ল আমি মিছাতে ডাঙৰ পুৰা কাজিয়া কৰি কি লাভ নহয়নে বাৰু ইয়াকে কয় সৰুৱে পানী পেলাই ডাঙৰ পিছলি আমি কৰিব নালাগে
সিহঁতৰ কোমল কোমল অন্তৰবোৰত আমি আঘাত দিব নাপায়, সিহঁতক সদায় মৰম স্নেহেৰে আকৌ মিলাই দিব লাগে। ঠিক সেনেকুৱা আমি মিলি যোৱাটো উচিত। আমাৰ গাঁৱৰ মহিলা সমিতিয়ে মাহে মাহে আলোচনা কৰি আছে, নিশ্চয় কৰি আছে। আপুনি গম পাইছে যে এই আলোচনাটো আজি নিশ্চয় আকৌ হ'ব। আমাৰ মহিলাসকলৰ কাৰণে চৰকাৰে ধুনীয়া ধুনীয়া আঁচনি আনিছে। এই আঁচনিবিলাকৰ ক্ষেত্ৰত মহিলা সমিতিৰ পৰা ভালকৈ জানি ল'ব আৰু এই আলোচনা নিশ্চয় এতিয়াই হ'ব। ঠিক আছে, আহক আমি এটা আলোচনা লৈ মহিলা সমিতিৰ মিটিঙত সকলো আলোচনা কৰিব লাগিব। গাঁৱত যে কিমানবোৰ ঘটনাবোৰ হৈ আছে বোলে সোনকালে যাব লাগিব। আজি আমাৰ আলোচনাখিনি সম্পাদিকা বাইদেৱে আজি আলোচনাৰ বিষয় হ'ল সম্প্ৰীতিৰ বিষয়ে আলোচনা কৰিম। আমাৰ আজি এটা উপবিষ্ট আই মাতৃসকল আৰু আমাৰ মহিলা সমিতিৰ বিষয়ববীসকল আৰু আমাৰ এই অঞ্চলৰে উদীয়মান ডেকাসকল লগতে ছাত্ৰ ছাত্ৰী আছে ইয়াত। এতিয়া আজিৰ আলোচ্য বিষয় নিশ্চয় ভাল হৈছে, ভাল হ'ব। আৰু মূলতঃ হৈছে কি গাঁওসমূহ আমি কেনেকৈ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগে বা ল'ৰা ছোৱালীক কেনেকৈ আমি ভাল কথা শিকিব লাগে, ভাল নীতি আদৰ্শত আগবঢ়াই নিব লাগে, এই বিষয়ে নিশ্চয় আলোচনা হৈ আছে। আৰু ইতিমধ্যে এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট ৰাইজলৈ বহু ধৰণৰ আঁচনি পঠাইছে মহিলা উন্নয়নৰ ক্ষেত্ৰত। আৰু দেশৰ হওক, সমাজৰ হওক, গাঁৱৰ হওক উন্নয়নৰ ক্ষেত্ৰত মহিলাই আগভাগ লৈ আহিছে। আৰু মহিলাই কৰিব নোৱাৰা কাম একো নাই। সেয়েহে আজিৰ যিসকল মহিলা সমিতিয়ে এই উদ্যোগ লৈছে শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে, তেখেতসকললৈ মই পুনৰতে শলাগ লৈছোঁ। আৰু আগত দিনতো আমাৰ আই মাতৃসকলৰ পৰাও আমি দিহা পৰামৰ্শ ল'বলগীয়া কথা আছে। তেওঁলোকে আমাৰ মাসকলৰ দৰে আই মাতৃসকলৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰক। আৰু আজি উঠি অহা প্ৰজন্মসকলে আমি অতীতৰ সেই পুৰণিকলীয়া বেয়া কামবোৰ আঁতৰাই যাতে আজিৰ ল'ৰা ছোৱালী পঢ়া শুনা সকলো ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ, যেনেধৰণৰ মদ্যপানৰ পৰা আমি আঁতৰাই ৰাখিব পাৰোঁ। এতিয়াই আমাৰ দুজন আই মাতৃয়ে কাজিয়া কৰিছে সৰু সৰু ল'ৰা ছোৱালীক লৈ, আৰু সৰু ল'ৰা ছোৱালী দুটাৰ পিছত আকৌ মোবাইলেই আছে। আমি আৰু কাজিয়া কৰিছোঁ, এইটো লৈ মনটো বেয়া হৈছে। মন বেয়া হ'লে এইটো সকলো কথাই বেয়া হয়। আৰু আন এজনৰ পুতেকে আহি মদ খাই একেবাৰে যিটোহে দেখুৱালে আপোনালোকে গম পাইছে। এই মদ্যপানে আমাৰ সমাজ নষ্ট কৰিছে। এই ডাঙৰজনে মদ পান কৰাৰ পিছত সৰুজনেও খাব, সৰুজনে খোৱাৰ পিছত ডাঙৰে বাধা দিব নোৱাৰিব। যে সেইকাৰণে আমি এই গোটেইবোৰ দায়িত্ব মহিলা সমিতিক দিছোঁ। মহিলা সমিতিয়ে এইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু আমাৰ সমাজবিলাক ভাল কৰক। তাৰ আগতে মই আমাৰ বয়োজ্যেষ্ঠ আইতাক একাষাৰ কথা ক'বলৈ কৈছোঁ যে সমাজ কেনেকৈ ভাল হ'ব বা আপোনালোকে কি ভাবে, কি কৰিলে ভাল হ'ব? আমি বিচাৰোঁ এইগিলাখান ভাল হ'ব লাগে, মাক বাপেকো অলপমান গুৰুত্ব দিব লাগে, চলি পলিগিলা ভাল কৰিব লাগে। যোনটো গাঁওখন ভাল হয় কেনেকৈ চলিছে। ল'ৰা ছোৱালী ভাল হ'ব নালাগে, দিনক দিনে দেখোন বেয়া হৈ গৈছে। কথা এটা নুশুনে, মদ পানী খাই ফুৰিয়ে থাকে। আজি মিটিংখনত আমি বহুত কথাই শিকিলোঁ। গতিকে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু আমি কাজিয়া নকৰোঁ। আজিৰ পৰা আমি মিলি জুলি থাকিম। আমি আজিৰ পৰাই তাৰমানে কাজিয়া পেচাল আকৌ নকৰোঁ আৰু নাজানি পেলাই আমি কাজিয়া কৰিছিলোঁ আৰু আজি বহুত কথা শিকিলোঁ। আমাৰ আজি আলোচনা বৰ সুন্দৰ হ'ল। আমি সকলোৱে বুজাবুজিত আহিলোঁ। সাধন কৰিলে, সংগ্ৰাম কৰিলে ভাল ফল পোৱা নাযায়। সকলো আলোচনাৰ মাধ্যমতে ভাল কথা বুজি পোৱা যায়। আলোচনাৰ মাধ্যমত আমাৰ মনবোৰ শুদ্ধ হ'ল, পবিত্ৰ হ'ল। আৰু এই পবিত্ৰ স্থানতে আজি আমি সকলোৱে সংগঠনি হওঁ। আৰু সেয়েহে সীমান্ত তুমি এইফালে আহা। তুমি যি ভুল কৰিলা আজিৰ পৰা তেনে নকৰিবা। কাৰণ আমি যদি এইবিলাক কৈ থাকোঁ আমাৰ ঘৰ দুৱাৰ ভাল নহ'ব আৰু পিছৰ উঠি অহা ল'ৰা ছোৱালীও ভৱিষ্যত ভাল নহ'ব। সেয়ে তুমি ৰাইজৰ ওচৰত এটা ক্ষমা বিচৰা। ঠিক আছে। সকলোৰে ওচৰত মই সেৱা জনাই মোৰ ভুল স্বীকাৰ কৰি সকলোৰে ওচৰত মই ক্ষমা জনাইছোঁ। মই আজিৰ পৰা কেতিয়াও কাকো বেয়া ব্যৱহাৰ নকৰোঁ, কাকো একো নকৰোঁ। মই তাৰে কাৰণে পাতি ভাল কথা এটা চাপৰি দিয়ক চবে, ভাল কথা হ'ল। আৰু আজি আমি যি দুটা ল'ৰা ছোৱালীক লৈ কাজিয়া হ'ল তেওঁলোকক মাতিছোঁ। তুমি এইফালে আহা, বাবু আহা, এইফালে আহা। তোমালোকে চোৱা, তোমালোকৰ যিটো মন নহয়, এই মনটো খুব ভাল। আৰু এনেকৈ উমলি থাকিবা, মিলা মিলি কৰি থাকিবা, হাইদন নকৰিবা দেই। লগৰ লগত কাজিয়া লাগিলে আকৌ তোমালোকে মৰম স্নেহেৰে খেলা কৰিছা, আমি ভাল পালোঁ। মাহঁতক কৈ দিয়া, মা আজিৰ পৰা তোমালোকে কাজিয়া নকৰিবা, কৈ দিয়া।
বঢ়িয়া ভাল কথা যে আমাৰ এটা আমি শেষ ভাতটো চাব দিলোঁ